আজি আন এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবি হীৰেণ ভট্টাচাৰ্য। কবিতাৰ শিৰোনাম আৰু এটি বসন্ত। বিস্ময়াবহ এটি চৰাইৰ ডেউকাৰ পোহৰ আহি পৰিছে মোৰ চোতালত। হৃদয় স্পন্দিত মৃত্যুৰ ছন্দেৰে অনুভৱ কৰিছোঁ জীৱন। পুৱাৰ পক্ষীৰ সোণোৱালী সুৰ, শিশুৰ হাঁহি আৰু কত কি। প্ৰাণৰ বালিত আজি আকৌ লিখি থলো এটি নাম, যিদৰে তুমি আলফুলে অথচ ঐশ্বৰ্যৰ গৌৰৱেৰে তোমাৰ প্ৰিয়জনৰ নাম লিখি থোৱা হৃদয়ৰ গভীৰত। প্ৰেমৰ কথাটো আৰু আনক ক'ব নোৱাৰি, নিশ্বাসৰ দৰে নিঃশব্দে ই যেন বিচাৰি ফুৰে শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস। আৰু এটি বসন্ত। এই এক আশ্চৰ্য মুহূৰ্তত মোৰ নিশ্বাস ক্ৰমে দ্ৰুত আৰু দ্ৰুততৰ হৈছে। স্নায়ুৰ মাজেৰে চলিছে শানিত এক অস্ত্ৰ।